স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে। আৰু এতিয়া মই স্কুলৰ পৰা আহি পাইছোঁ বৰ্তমান, আৰু ভাবিছোঁ আজিৰ ব্লগটো ইমান চাই থাকক তেন্তে মই কি দেখাওঁ আজিৰ ব্লগত। আৰু এতিয়া মই আহিছোঁ আমাৰ সৰিয়হ চাবলৈ। এয়া আমাৰ সৰিয়হ ভালে হৈছে আৰু মোৰ লগত মামীও আহিছে, একদম ফটো মাৰিবলৈ পুৰা মাতিয়ে আছে, কৈছে হ'ব দে তোৰ ব্লগিং থ। এয়া এজনীও আহিছে, একে পুতলা চুতলা হাতত লৈ আহিছে গোটেইজনী। এইফালে একেবাৰে বেয়া ষ্টাইল দি আহিছে, পুৰা ষ্টাইল কৰি আহিছে ফটো ভিডিঅ' বনাবলৈ। একেবাৰে এয়া চাওক আমাৰ এয়া সৰিয়হ, কি মজা মজা সৰিয়হ। এয়া এতিয়া মাজলৈ যাবলৈ নোৱাৰো, হ'লেও আহিছো অকণমান। ভিডিঅ' বনাব মাতিয়ে আছে। অকণ আগৰ পৰা এইফালে সৰিয়হ একদম পুৰা হালধীয়া হালধীয়া, পথাৰখন ধুনীয়া লগা হৈ গৈছে। আৰু পথাৰতহে খেলিবলৈ সিহঁতে ঠাই পাইছে, ঘৰত ঠায়ে পোৱা নাই। একদম সৰিয়হে সৰিয়হ, মজা লাগিছে পথাৰখন। ধুনীয়া 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 একদম সৰিয়হ। সৰিয়হ চাই হ'ল, আৰু এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰত গৈ দেখাম তেন্তে। তাৰ পৰা আহিলোঁ আৰু হাত মুখ ধুই বাহিৰলৈ ওলাই আহিছোঁ। আজি 9 তাৰিখ, আজি আমাৰ বাৰ বাৰ্থডেও, আৰু বাৰ্থডে কাৰণে আজি ঘৰত নাই। যোৱাকালিয়ে মাৰ লগত গুৱাহাটী গ'ল আৰু এতিয়ালৈকে অহাই নাই, কাইলৈহে আহিব চাগে। যিয়ে নহওক পাৰ্টি পেণ্ডিং, পাৰ্টি দিবই লাগিব। কিন্তু গাইজ এতিয়া মই বনাব লৈছোঁ এক কাৰী, চাই থাকক মোৰ ৰেচিপিটো। এয়া মই ৰেডি কৰি ল'লোঁ এক কাৰী বনোৱা বস্তু। এতিয়া মই কেৰাহী গেছত দিলোঁ, কেৰাহীত তেল দিলোঁ। ফাৰ্ষ্টতে এইকেইটা ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰোঁতে হালধি নিদিওঁ, একেবাৰে বনাওঁতে হালধি দিম। কেৰাহীত পিঁয়াজ দিওঁ, ইমান বেছি পিঁয়াজ দিলেও খাই ভাল নালাগে।
আলুখিনি ভালকৈ সিজিব কাৰণে। অকণ পানী দিব লাগিব আলুখিনি কিন্তু এতিয়া ইমান নাযাব। মই আৰু অলপ পানী এড কৰি দিলোঁ। এতিয়া এইখিনি উতলিবলৈ ধৰিছে আৰু আলু লাহে লাহে ইয়াত সিজিব লৈছে আৰু। সিজিয়ে আছে। বিলাহী টেঙা হোৱাৰ বাবে মই অকণমান চেনি দি দিছোঁ। টেষ্টৰ বাবে গ্ৰেভি হৈছেগৈ আৰু তাতে আলুবিলাক অলপ ভাজি দিলে ভাল লাগে। গ্ৰেভিটো আৰু ডাঠ হয় ভাল লাগে। এগকেইটা দি দিম। গ্ৰেভি ইজ ৰেডি। এতিয়া মই দিম ৰেড চিলি পাউডাৰ অলপমান কালাৰৰ বাবে। আৰু এতিয়া ইয়াতে মই দি দিম এইকেইটা। বগা বগা হৈ